জিৰিকেণ্ডেঙৰ ২৭ সংখ্যক কাৰ্বি লামমেট আমেৰ বাৰ্ষিক অধিৱেশন আৰম্ভ সাহিত্যপ্ৰেমী সমাগম ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত বিজেপি নিৰংকুশ সংখ্যা গৰিষ্ঠ লাভ চাফাপানী এৰিয়া ব্যাপ্টিষ্ট ফেলোশ্বিপ সমাৰোহৰ বাবে প্ৰস্তুতি নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ নেপি আলামনে সিংহন সেনাম অৰ্থাৎ চিৰচেনেহী মোৰ ভাষা জননী এয়া মূল মন্ত্ৰৰে পশ্চিম কাৰ্বি আংলঙৰ জিৰিকেণ্ডেঙৰ ২৭ সংখ্যক কাৰ্বি লামমেট আমে বাৰ্ষিক অধিৱেশন শুভাৰম্ভ হৈছে পশ্চিম কাৰ্বি আংলঙৰ জিৰিকেণ্ডেঙৰ হেম্ফু মুকৰাং ক্ষেত্ৰত প্ৰতিনিধিৰ নাম পঞ্জীয়ন শিবিৰ মুকলি প্ৰতিনিধিৰ সভা পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণেৰে আৰম্ভ হোৱা অধিৱেশনৰ ২৪ জানুৱাৰীত সামৰণি পৰিব অধিৱেশনৰ লগত সংগতি ৰাখি গ্ৰন্থ উন্মোচন কাৰ্বি সন্মিলন আৰু বিভিন্ন আলোচনা চক্ৰ অনুষ্ঠিত হ'ব অধিৱেশনৰ মুকলি অনুষ্ঠানত জিলাখনৰ ভালে সংখ্যক সাহিত্য সভাৰ বিষয়ববীয়াসকল নিমন্ত্ৰণ জনোৱা হৈছে বুলি আমিৰ প্ৰচাৰ সম্পাদক গৰাকীয়ে এই কথা জানিব দিয়ে যোৱা 19 জানুৱাৰীত অনুষ্ঠিত ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ দ্বাদশ সাধাৰণ নিৰ্বাচনৰ শাসক বিজেপি দলে নিৰংকুশ সংখ্যা গৰিষ্ঠ লাভ কৰিবলৈ সক্ষম হৈছে ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুঠ ২৮টা আসনৰ বাবে যোৱা 19 জানুৱাৰীত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল পাহাৰীয়া জিলাখনৰ ১,২৪,০০০ অধিক ভোটাৰে ১২৯ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিবলৈ নিজৰ মূল্যৱান ভোটাধিকাৰ সাব্যস্ত কৰিছিল ১৯ জানুৱাৰী তাৰিখে নিৰ্বাচনী ফুটবল প্ৰতিযোগিতাত বিজেপি কংগ্ৰেছ এজিপি আৰু নিৰ্দলীয় যোগদান কৰিছিল বিজেপিয়ে নিৰংকুশ সংখ্যা গৰিষ্ঠ লাভ কৰি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদ পুনৰ দখল কৰিবলৈ পথপ্ৰস্ত হয় উত্তৰ কাছাৰ পাহাৰীয়া স্বায়ত্তশাসিত পৰিষদৰ দ্বাদশ সাধাৰণ নিৰ্বাচনত বিজেপি দলে নিৰংকুশ সংখ্যা গৰিষ্ঠতা লাভ কৰিছে ২৮টা সমষ্টি বিজেপি দলে ১৯টা কংগ্ৰেছ দলে ২টা অগপৰ দলে ১টা আৰু নিৰ্দলীয় ৬টা সমষ্টি দখল কৰিছে NKBৰ অন্তৰ্গত চাফাপানী এৰিয়া ব্যাপ্টিষ্ট ফেলোশ্বিপ বাৰ্ষিক সমাৰোহৰ অহা ৮, ৯ আৰু ১০ ফেব্ৰুৱাৰীত চাংটিলাংছ ব্যাপ্টিষ্ট ফেলোশ্বিপত অনুষ্ঠিত হ'ব ৬৬ সংখ্যক বাৰ্ষিক ধৰ্মীয় সমাৰোহৰ অংশ হিচাপে চাফাপানী এৰিয়া ইউথ ফেলোশ্বিপৰ পৃষ্ঠপোষকতা স্বৰূপ আৰাধনা পৰ্ব সম্পাদন কৰা হ'ব সমাৰোহত বিশিষ্ট বক্তা হিচাপে ৰেফাৰেণ্ট জেমছ ৰংপি আৰু NKBৰ যুৱ সচিব মনিচন তেৰণে হাত ধৰিব বুলি বোকাজানৰ পৰা আমাৰ সংবাদদাতা আনন্দ তেৰাঙৰ এক প্ৰতিবেদনত প্ৰকাশ সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ In continuation of this office notification number ADSDE 213/2013 to 2014-48 dat 12/9/2018 it is for information to all concerned that the office of the Additional Director of Sericulture Diffu Karbi Anglong will hold interview YY voice for the post of grade 4 Chokidar under the Department of Agriculture as per program given below. Note the ADA will be provided by the department. The candidate should bring all their documents in original on the day of the interview. No separate call letter will be issued for interview YY voice for the post of Chokidar. First time at Diffu. First International Trade Fair 2019 from 18 January to 30 January at Diffu Club. A huge branded and collection of handicrafts from different states of India such as Delhi, Kashmir, Ludhiana, Haryana, Maharashtra, Uttar Pradesh, Kolkata, Punjab, etc. A beautiful melamine kitchen items of Bangladesh are available here.
You will get all the needful and householding accessories including food items here. There is no any fee required for entry. Simonjir Children Park cum picnic spot. A place to visit for sure. The park is filled with eye-catching flowers, some medicinal plants and nursery. A perfect place for your children and family. For more queries, please contact 91014 33731, 93652 07012. Simonjir Children Park, Chirikangnet, Ward number 4, Depot, Karbi Anglong. Please step in Rose Gold, a newly opened beauty parlor, one step to the world of fashion. All kind of facilities are available here, such as hair spa, bleaching, makeup, pedicure and manicure, hair perming, straightening, body spa, facial, threading, waxing, etc. For more information, please contact 6001863 Rose Gold, a newly opened beauty parlor, first floor, Cakes Legacy Building, Main Market, Diffu. Aturkimi Academy, Diffu, affiliated to CBSE, New Delhi. Admissions open for Montessori, LKG, UKG, Class 1 to 9 for the session 2019 and 20. Facilities like boys and girls hostel, crash babysitter, art class on Saturday and Sunday. Registration forms are available at school office on all working days from first week of December 2018 from 8 AM to 1 PM. Aturkimi Academy, Diffu, Rukasan, Amlapati, Diffu 782460. For more queries, please contact at the number given on screen. Free admissions for Montessori students, sponsored by Aturkimi Society. Ganj Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason salam pontanglo. Lasinang litum Arniwang kenang sot kecu ason la penthesri alang hithi kulat along longpon ikji. Kang sirtang kijun alang Tharwe alang, Theso alang, Kecho ajam tu, Tharmit aduk, Thelua kreng, Chitronola, Ukthor pen chenglok ongdung hemalong akenang sot hormu longpon ikji. বিৰতি পিছত পুনৰ বাতৰি মজিয়াত বুকাজান মহকুমাৰ অন্তৰ্গত চকীহলাত স্থানীয় কল্যাণাৰ্থী 21 জানুৱাৰীত বাছ ষ্টেণ্ডৰ জিৰণি চৰা উদ্বোধন কৰা বুলি আমাৰ সংবাদদাতাই জানিব দিছে 2018-19 বৰ্ষৰ কমিউনিটি একশ্যন প্ৰগ্ৰামৰ অন্তৰ্গত নৱনিৰ্মিত বাছ ষ্টেণ্ডৰ জিৰণি চৰাটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে সংশ্লিষ্ট বাহিনীটোৰ কমাণ্ডেণ্ট আৰ ডি জেনিয়ে
नक्सल एरिया में तो नक्सलों ने कहा था कि हम लोग तो यहाँ पे डेवलपमेंट के लिए जरूरत नहीं है और जो डेवलपमेंट के लिए अंदर में जाएंगे वो किडनैप करना है, किडनैप करके मारना भी है। लेकिन हम लोग का आसाम में तो ऐसा तो नहीं है। অনুষ্ঠানত চকিহলা উন্নয়ন খণ্ডৰ বিষয়া সত্যপ্ৰভা দংবিপিৰ প্ৰমুখ্যে একাংশ স্থানীয় গাঁওবুঢ়া আৰু চৰকাৰী গাঁওবুঢ়াসকলেও সহযোগিতা কৰে। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।